He
শঙ্করদেবে বুয়াই দিলে ধর্মরে পুঁথি মাধবদেবে পসারিলে ধর্মরে পুঁথি ভগত হবি লয় না কৃষ্ণ হরি বলি
ৰাধা কৃষ্ণ দিহানামৰ দল চাতনগুৰি আপোনালোকক মঞ্চৰ পৰা বিদায় দিয়া হ'ল। কৃষ্ণ। দিহানামৰ অনুষ্ঠান ইমানতে সামৰণি কৰা হ'ল। কৃষ্ণ। আমাৰ দিহানামত অংশগ্ৰহণ কৰা সমূহ অংশগ্ৰহণকাৰী ভকতসকললৈ আমি সেৱা ধৰিছোঁ। আমাৰ নগাঁওবাসী, অসমবাসী প্ৰভু কৃষ্ণৰ ওচৰত আমি সকলোৰে হৈ আপোনালোকক আশীষ প্ৰদান কৰিবলৈ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যাতে এইদৰে কলিযুগত আপোনালোকে হৰিনামৰ ধ্বনি চাৰিওফালে বিয়পাই যাবলৈ আপোনালোকক শক্তি দিয়ক।